লাষ্ট ইয়াৰৰ পৰা মই নটিচ কৰি আছিলোঁ এটা প্লেচ, আৰু সেই প্লেচটো হৈছে এইটো। আৰু এই প্লেচটো মই FB, ইনষ্টাগ্ৰাম, লগৰবোৰ হোৱাটছআপ ষ্টেটাছত দেখি আছিলোঁ, আৰু কিছুমানে হেছটেগ গেলেকী, হেছটেগ ৱাটাৰফল লগাই পিনি আপলোড কৰি আছিলে ফটো। মই ভাবি থৈছিলোঁ যে সেই প্লেচটোলৈ এদিন যাম, আৰু লগৰবোৰে হঠাতে প্লেন বনালে সেই প্লেচটোলৈ যোৱা। মই এই প্লেচটোলৈ গৈছিলোঁ যদিও ব্লগ বনাম বুলি যোৱা নাছিলোঁ, কাৰণ যোনদিনা সেই প্লেচটোলৈ গৈছিলোঁ তাৰ আগদিনা কভাৰ ভিডিঅ' শ্বুট কৰিছিলোঁ, মানে বা দুজনীৰ কাৰণে। ভিডিঅ'টো আপলোড কৰা আছে, কভাৰ ভিডিঅ' শ্বুটিং বুলি। সেই ভিডিঅ'টো মই শ্বুট কৰিছিলোঁ। চ' ছেকেণ্ড দিনা ভাগৰ লাগিলে, চ' ব্লগ নবনাওঁ বুলি ভাবিছিলোঁ। জেগাটোলৈ গ'লোঁ লগৰবোৰৰ লগত, 5টা 6টা 8টামান লগৰ আছিলে লগত। আমি 8টা গ'লোঁ তালৈ, আৰু জেগাডোখৰ বাগান এৰিয়াত আছে। মানে কিছুমানে কৈছিলে যে গেলেকী বুলি, একচুৱেলি এই জেগাটো গেলেকীত নহয়, গেলেকী নোপোৱা আগত আছে। আঠখেল বুলি জেগাডোখৰ আছে, আঠখেলৰ এৰিয়াত আছে। আৰু আঠখেল গেলেকী যিসকলে চিনি নাপায় গুগল কৰি ল'ব, গুগল মেপত পাই যাব আঠখেল গেলেকী, গেলেকী বৰচিলা, এনেকুৱা আৰু প্লেচবোৰ ওচৰতে আছে। তালৈ গ'লোঁ, তাৰপাছত আৰু আমি সেই জেগাটোলৈ গৈ পালোঁ, আৰু গোটেইটো বাগান এৰিয়া। বাগান মানে পাহাৰৰ ওপৰত বাগান আছে, এনেকুৱা টাইপ চিটুৱেশ্যন। বহুত ধুনীয়া নেচাৰ, পাহাৰ আৰু বাগান প্লাছ। বহুত ভাল লাগিলে জেগাডোখৰ গৈ পিনি। আমি গৈ পোৱা আগত তাত এটা টীম আহি আছিলে, মানে আমাতকৈ ডাঙৰ জুনিয়ৰ টীম হ'ব। আমাতকৈ ডাঙৰ দাদা বুলি কৈছোঁ, আৰু দাদা কেইজনমান আহি আছিলে, তাত এনজয় কৰি আছিলে। তাৰপিছত আমি গৈ পাইছোঁ, দেখিলোঁ ঠিকে আছে। তাৰপিছত আমিও গ'লোঁ সেই জেগাডোখৰত। তাৰপাছত জেগাডোখৰত গৈ পিনি এনজয় কৰিলোঁ বহুত দেৰি। তাৰপাছত মোৰ হঠাতে মনলৈ আহিল যে এই মেমৰিখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লাগে। চ' মই কেইটামান ভিডিঅ' ক্লিপ শ্বুট কৰিলোঁ, তাৰপাছত ঘৰলৈ আহিলোঁগৈ, আৰু সেই ভিডিঅ' ক্লিপখিনি মই এই ভিডিঅ'ত এড কৰিছোঁ, আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু যিসকলে মোক প্ৰথমবাৰ দেখিছে, হেল্ল' হোৱাটছআপ গাইজ, মই অভিজিত, ৱেলকাম টু মাই চেনেল এণ্ড ৱেলকাম টু মাই আনাডাৰ ইণ্টাৰেষ্টিং ব্লগ। আৰু বেছি কথা নকওঁ, ভিডিঅ'টো আৰম্ভ কৰা যায়। চ' গাইজ, লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। আৰু ভিডিঅ'টো লাষ্টলৈকে চাব, বেছি দীঘল নহয়। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব যি কৰিব লাগে কৰি দিব। আৰু যিসকল নতুনকৈ আহিছে সেইসকলক কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, আৰু বেল আইকন দবাই দিব, নটিফিকেশ্যন অন কৰি দিব। ইমানেই আৰু বেছি লেকচাৰ নিদিওঁ। লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। এই লেফ্ট চাইডৰ ৰাস্তাটো দি হৈ আমি আহিছিলো, আৰু এই ৰাস্তাটো যোনটো দেখিছে লেফ্ট চাইডে আছে, এই ৰাস্তাটো গেলেকী ফালে যায়। তাৰ পাছত এই মাজৰ যোনটো ৰাস্তা দেখিছে এইটো কোনফালে যায় মই নাজানো। তাৰ পাছত ৰাইট চাইডে হৈ সেই প্লেচটোলৈ যায়। এতিয়া মানে গা ধুই হৈ গ'ল। কোনোবাই কিবা ক'ব? কেনেকুৱা লাগিলে? মজা। আৰু কেনেকুৱা লাগিলে? বিকাশ, অংকুৰ, কেনেকুৱা লাগিলে? মজা মজা। আৰু আমাকে দেখাই নালাগে আৰু প্যাৰে দেখাই দে, প্যাৰে সেইফালে যা, দেখাই দে। এতিয়া ঘৰ যাবলৈ ওলাইছো। বিশাল
আৰু এইটো বিকাশ আৰু পিছপিনে বাবু এতিয়া যামগৈ ঘৰলৈ আৰু বেকগ্ৰাউণ্ডটো চাব পাৰে এনেকুৱা ধৰণৰ এতিয়া আছোঁ একদম ওপৰত মানে ৱাটাৰফল নহয় একচুৱেলি এইটো কি হয় নাজানো আৰু ডাউন ভিউ এচা কুছ হা চ' গাইজ প্লেচটো দেখিলে কেনেকুৱা লাগিলে প্লেচটো মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে সেই প্লেচটোলৈ যাব বিচাৰে চ' যাব নোৱাৰে কাৰণ সেই জেগাটো বেন কৰি দিয়া হৈছে আমি যোনদিনা গৈছিলোঁ সেইদিনাখনে চকীদাৰজনে সুধিছিলে চকীদাৰ নে কি নাজানো আৰু মুঠতে সেই গেটটোত মানে সেই জেগাটোলৈ সোমাই যোৱা গেট এটা আছে নৰ্মেলি বাগানবোৰত গেট থাকে ন সৰু সেই গেটটোত সুধিলে মানুহজনে যে তোমালোকে ক'ত যায় আমি ক'লো এইজনে ফুৰিবলৈ আহিছোঁ নে আৰু মানুহজনে ক'লে যে ঠিক আছে যোৱা বুলি চ' মোৰ তেতিয়াই লাগিলে যে কিবা এটা হ'ব আৰু মানে জেগাডোখৰ বন্ধ কৰিব আৰু মই ঠিকেই ভাবিছিলোঁ তাৰ নেক্সট ডে সেই জেগাডোখৰ বন্ধ কৰি দিলে কাৰণ তাত বহুতো মানুহ অহা যোৱা কৰি আছিলে বাহিৰৰ মানুহ যিবোৰ বাগানৰ নহয় বাগানৰ এৰিয়াৰ নহয় কাৰণ সেইটো প্ৰাইভেট প্ৰপাৰ্টি ন বাগানটো প্ৰাইভেটৰ গভৰ্ণমেণ্টৰ লগত কানেকশ্যন নাই চৰকাৰী জেগা বুলিও নহয় যে যোনে মন যায় ঘূৰি ফুৰিব পাৰে কাৰণ সেইটো বাগানৰ প্ৰপাৰ্টি আছিলে সেইকাৰণে সেইটো বেন কৰি দিলে কাৰণ বাগান এৰিয়া আৰু কি ক'ম আৰু মই এইটো ক'ব নোৱাৰোঁ একো নকওঁ তাৰ বিষয়ে মুঠতে সেই জেগাডোখৰ বেন কৰি দিলে মই তেনেকৈ গম পালোঁ কাৰণ আমি যোৱা ছেকেণ্ড দিনা আৰু এটা টিম সেই জেগালৈ যাম বুলি নহয় গৈছিলে আৰু সেনেকৈ গম পালে যে সেইডোখৰ বন্ধ কৰি দিলে সেইটো যাব নিদিলে মানে সেই জেগাটো ভিতৰলৈ সোমাব নিদিলে আৰু আমি ঠিকেই কৰিলোঁ সেই জেগাডোখৰ প্ৰথম দিনা চাই আহিলোঁগৈ বেন কৰাৰ প্ৰথম দিনা ভাল লাগিলে বহুত এনজয় কৰিলোঁ আৰু আপোনালোকে এনজয় কৰিলে চাগে জেগাডোখৰ আৰু এতিয়া কৰিছোঁ সেই জেগাডোখৰ কোনো ৱাটাৰফল নহয় মানে এনেকুৱা বাগান এৰিয়া তাত কিবা নাজানো আৰু সেই ৱাটাৰফল নহয় এইটো গম পাওঁ আৰু কিবা এনেকুৱা ৰাস্তাটোৰ তলত আছে জেগাডোখৰ এনেকুৱা পানী বৈ যায় আৰু তাৰপাছত ইমানেই আৰু যদি ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো কৰিব এটা লাইক চেনেলটো কৰিব ছাবস্ক্ৰাইব লগত থকা নটিফিকেশ্যনটো দবাই দিব আৰু তেতিয়া মানে ভিডিঅ' আপলোড কৰিলে প্ৰথমে পাব বহুতে মই দেখিছোঁ ছাবস্ক্ৰাইবটো কৰে কিন্তু বেল আইকন দবাবলৈ পাহৰি যায় বেল আইকনটো দবাই দিব আৰু গাইজ আজিলৈ ভিডিঅ'টো ইমানতে খতম নকৰোঁ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব একদম ভাইৰেল হৈ যোৱাকৈ সোনকালে কি কৰিব লাগে কমপ্লিট আৰু যিমান ছাপোৰ্ট কৰি আছে এতিয়া পিছলৈ কৰিব বুলি আশা থাকিলে আৰু আজিলৈ ভিডিঅ'টো ইমানতে খতম কৰিছোঁ বাই বাই